গাইজ আমি গৈ আছোঁ এতিয়া জুবিন ক্ষেত্ৰলৈ পাই গ'লোহি আমাৰ জুবিন দাৰ ক্ষেত্ৰলৈ। আমাৰ জাৰ্ণি বহুত দীঘল আছিলে। এতিয়া সকলোৱে জয় জুবিন দা কৰি গৈ আছে। আমিও গৈ থাকোঁ আমাৰ জয় জুবিন দাৰ ওচৰলৈ। আমাৰ এটা নতুন মন্দিৰ বুলি ক'ব লাগিব। আমাৰ অসমৰ আমাৰ প্ৰাণৰ শিল্পী আমাৰ জুবিন দাৰ এই ঠাইকণ আমাৰ অসমৰ বাবে আটাইতকৈ প্ৰিয় হৈ পৰিব, কাৰণ ইয়াতে আছে আমাৰ জুবিন দা, আমাৰ মৰমৰ জুবিন দা। কি ক'ম ৰাইজ, আপোনালোকে চাওক, ইয়াত বেনাৰ ইত্যাদি ধৰি ইমান বস্তু আছে যে জুবিন দা আমাৰ কাষতে আছে যেন এনে অনুভৱ হয়। আজি কষ্ট কাৰণ মানুহ বহুত আছে, কেমেৰা লাগি আছে, কি আছে ৰাইজৰ দল এটা সংগ্ৰামী দল, আৰু ৰাইজৰ দলে যিটো জাতীয়তাবাদ বিচাৰে সেই জাতীয়তাবাদটোৰ নাম ইনক্লুচিভ জাতীয়তাবাদ, সকলোকে সামৰি লোৱা জাতীয়তাবাদ। আৰু ৰাইজৰ দলে যি জাতীয়তাবাদ বিচাৰে সেই জাতীয়তাবাদখন প্ৰগতি উপস্থিত হৈছে আমাৰ ইয়াত আহি মনটো ইমানেই ভাল লাগিছে যে আপোনালোকক ক'ব নোৱাৰিম, বুজাব নোৱাৰিম। এয়া জুবিনৰ সৰুৰ পৰা ডাঙৰ ফটোৰ লগতে ইত্যাদি বহু আছে ইয়াত। আমাৰ ইয়াত হয়তো নাম চামো লয়, ধূপ চাকি সকলোবোৰ জ্বলাই থোৱা আছে, আৰু ইয়াত সকলোকে চেণ্ডেল খুলি সোমাবলৈ কোৱা হৈছে। গতিকে এইটো জুবিনদাৰ এটা মন্দিৰ বুলি ক'ব পাৰি। আমি ইয়াত সকলোৱে শ্ৰদ্ধাৰ মৰম আৰু আশা দি গৈছে। কি ক'ম আপোনালোকক, মোৰ ভাষা নাই। এই জেগাটো হয়তো আপোনালোকে দেখিছে চাগে, ময়ো চাইছিলোঁ লাইভত। এই জেগাটো মোৰ এতিয়া দেখি গাৰ নোম থিয় হৈ গৈছে গাইজ। মই কি ক'ম আপোনালোকক, ভাষা নাই মোৰ। এয়াই হৈছে আমাৰ জুবিন দা অন্তিম পৰ্যায়ত দেখুওৱা জেগা, ঠাইটো আমাৰ। ৰাইজ, আশা কৰোঁ আপোনালোকেও আহিব, আমাৰ জুবিন দাক মৰম আৰু উৎসাহ দি যাব যে জুবিন দা আমাৰ মাজত সদায় থাকিব, আৰু জুবিন দা সদায় অমৰ, আৰু অমৰ আছিল আৰু অমৰ সদায় থাকিব। জয় জুবিন দা। ইয়াত আহি মনটো কিবা এটা ভাল লাগিছে, শান্তি লাগিছে নে বাৰু? লাগিছে। চাকিটো জ্বলি আছে, সদায় জ্বলি থাকিব। আমাৰ ইয়াত অখিল গগৈ ডাঙৰীয়া আহিছে, কিন্তু আমি ইয়াত জুবিন দা কাৰণে আহিছোঁ। কি ক'ম, ইয়াত নাম লৈ চাগে ন? আপোনালোকে এই ঠাইখন দেখিছেনে? এই ঠাইখন আমাৰ বহুত মৰম। আমাৰ জুবিন দা সৰুৰ পৰা ডাঙৰ পৰা ধৰি সকলোবোৰ ফটো ইয়াত আছে। চাওক, এয়া জুবিন দাৰ সৰু ফটো, আৰু এয়া বেনাৰ লগাই থৈছে। ইয়াত বেনাৰবোৰ এটা এটাকৈ লগাই থোৱা হৈছে, আৰু ইয়াত হয়তো নাম, দিহানাম আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ জুবিন দাৰ বাবে ইয়াতে কৰা হয়। আৰু ইয়াত আপোনালোকে গামোচা দেখিছে, গামোচাৰ ইয়াত জুবিন দাক যিমানে শ্ৰদ্ধা কৰে, ইয়াত সকলোৱে গামোচা দি গৈছে। গামোচা, চাকি, ইয়াত জুবিন দাৰ বাবে ইমানেই বস্তু দি গৈছে যে ইয়াৰ মানুহে ইয়াত নিজে ক'ত থওঁ কি কৰোঁ এনেকুৱা হৈ গৈছে। জুবিন দাক ইমানেই ভাল পায়, কিছুমানে গীটাৰ, কিছুমানে চেইন, কিছুমানে আঙুঠি, কিছুমানে চাকি, ধূপ, সদায় মানুহ ইয়াত লাগি থাকে, চফা কৰি থাকে। কিন্তু ইয়াত জুবিন দাৰ বাবে মৰম কাৰো বাবে কম হোৱা নাই। এয়া হৈছে আমাৰ জুবিন দাৰ মন্দিৰ। আমাৰ ইয়াতেই চাওক, সকলোৱে গীটাৰ, যিয়ে যি ভাল পায় সেয়া দি গৈছে, টুপি পৰা ধৰি ইত্যাদি, যিয়ে যি ভাল পাই গৈছে সেয়া সকলোবোৰ দি গৈছে জুবিন দাক। এয়াই হৈছে আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন দাৰ অন্তিমটো ঠাই, অৰ্থাৎ আমি জুবিন দাক অন্তিমবাৰৰ বাবে য'ত দেখিছিলোঁ সেয়াই হৈছে আমাৰ ঠাই। আমাৰ জুবিন ক্ষেত্ৰটো ইমান ডাঙৰ হ'ব লাগে যে অসমত আন কোনো ইমান ডাঙৰ হ'ব নালাগে, হয় নাই বোলো? কিন্তু ইয়াত এনেকুৱা অৱস্থা, কি ক'ম আপোনালোকক। এতিয়া চৰকাৰে ইয়াৰ কাৰণে ডাঙৰকৈ ব্যৱস্থা ল'ব জানো। লাভ ইউ জুবিন দা। আমাৰ নতুন মন্দিৰ এতিয়া ডাঙৰকৈ বনাব জানো। আই লাভ জুবিন দাটোত মাৰিব লাগিছিল ন। হয়তো যিমান ঘূৰিলোঁ এতিয়ালৈকে ক'তো শান্তি পোৱা নাই, ইয়াত যিমান শান্তি পাইছোঁ, বহুত শান্তি। চ' এতিয়া দেৰি নকৰোঁ, আমি ঘৰলৈ যাওঁগৈ, ৰুমলৈ যাওঁগৈ, আৰু ৰুমত গৈ কিবা এটা খাই লওঁ।